আসামিজ টিউটোৰিয়েললৈকে মই স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব। আজি আমি আলোচনা কৰা বিষয় হৈছে প্ৰত্যয়। গতিকে প্ৰত্যয় মানে কি আমি জানিবলৈ হ'লে যে প্ৰকৃতি বা মূলৰ লগত কোনো বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰাকে প্ৰত্যয় বোলে। এতিয়া আমাৰ এই বাক্যটোত আমাৰ জানিবলগীয়া বস্তু হৈছে প্ৰকৃতি বা মূল কি। প্ৰকৃতি বা মূল এয়াই হৈছে যিবোৰ শব্দ একোটা নিজৰ অৰ্থ আছে, যেনেকৈ বন, বনটো হৈছে প্ৰকৃতি বা মূল। এই বনৰ লগত যেতিয়া অনি আমি যোগ কৰিলোঁ বৰ্ণ সমষ্টি, তেতিয়া ই বননি বুলি এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি হয়। ইয়াকে কি বুলি কোৱা হয়? প্ৰত্যয় বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম যে প্ৰত্যয়ৰ প্ৰকাৰ। ইয়াৰ 4টা প্ৰকাৰ আছে। 1 নম্বৰ কৃত প্ৰত্যয়, 2 তদ্ধিত প্ৰত্যয়, 3 নম্বৰ হৈছে স্ত্ৰী প্ৰত্যয়, 4 নম্বৰ হৈছে বিভক্তি প্ৰত্যয়। গতিকে আজি আমি পাৰ্ট 1ত আমি আলোচনা কৰিম অকল কৃত প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিম। এটা কৃত প্ৰত্যয় মানে কি? ধাতু বা ক্ৰিয়াৰ লগত যি প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে তাকে কৃত প্ৰত্যয় বোলে। যেনেকৈ ধাতু মানে কি? যেনেকৈ এইটো ৰান যোগ অনি। ধাতু মানে কি? ক্ৰিয়াৰ মূল ৰূপ। ধাতু হৈছে কি? ধাতু হ'ল ক্ৰিয়াৰ মূল ৰূপ। ধাতু হৈছে ক্ৰিয়াপদৰ মূল ৰূপটোক আমি ধাতু বুলি কোৱা হয়। যেনেকৈ ৰান্ধনীৰ এক্সাম্পল দিছোঁ। এই যে ৰান্ধনীৰ মূল ৰূপটো অৰ্থাৎ ধাতুটো হৈছে ৰান্ধ। ৰান যোগ অনি প্ৰত্যয় যোগ হৈছে তাৰ পৰা ৰান্ধনী হৈছে। তেনেকৈ আমি আৰু উদাহৰণ আছে কৃত প্ৰত্যয়ৰ, যেনেকৈ আমি ক'ব পাৰোঁ মাক। মাক যোগ অনিয়া। ইয়াৰ যদি আমি এই গঠন কৰোঁ, এইটো কৃত প্ৰত্যয় গঠন কৰোঁ, তেতিয়াহ'লে কি হ'ব? মাক যোগ অনিয়া মগনীয়া। গতিকে আজি আমি অকল কৃত প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিছোঁ। আমি দ্বিতীয়টো ভিডিঅ'ত আমি আলোচনা কৰিম তদ্ধিত প্ৰত্যয়, তেনেকৈ স্ত্ৰী প্ৰত্যয়, বিভক্তি প্ৰত্যয়ৰ বিষয়ে আলোচনা কৰিম। আজিলৈ আহিছোঁ। গতিকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।